আমার সমাজশৃঙ্খলায় দুটা শব্দ আছে, আদান আৰু প্ৰদান। আপোনাৰ প্ৰত্যক্ষ প্ৰদান শব্দ কথা আছে, আদান শব্দৰ নাম গোন্ধে একো নিদিয়াকৈ একো নোলোৱাকৈ কেৱল কেনেকৈ দিব পাৰি সেয়া মই তোক থানাৰ লকআপত ভালদৰে বুজাই হ'ল। থানা স্যার, আপনার দৃষ্টিশক্তি বড় দুর্বল। আপনি কেবল আমাকে লকআপত তোমার দরজা খুলে দেখা পায়, আমি কিন্তু ওলাই অহাৰ দলখন দরজা দেখা পাওঁ। যাওঁ সূত্র বিচাৰ চবৰ সময় নষ্ট নকৰিব। ঠিকেই কৈছ, বিচাৰৰ সময় কিয় নষ্ট কৰি লকআপত আচল নাটকখন আৰম্ভ হোৱাৰ আগতেই ইয়াতেই দেখোন নৃত্য নাটিকাখন আৰম্ভ কৰি দিব পাৰি। প্ৰতিখন পাপৰে মঞ্চা জুই শিখা পান কৰিবলৈ কোন সাৱধান নহয়। কিন্তু মই লিখিমেই লিখিম এক নতুন যুগৰ ৰামায়ণ। মই খতম লংকা কাণ্ড।